নেশ্যনছত ইয়াত ঈদ এনুৱেল কনফাৰেন্স ইয়াত হ'ব অহা 25 পৰা আৰম্ভ হ'ব নেকি 25, 26, 27 আৰু ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত উপস্থিত থাকিব। সেই কাৰ্যসূচীৰ কাৰণে আজি লাই খুঁটা আজি আৰম্ভ কৰা হৈছে আৰু ইয়াতে আমাৰ মনোৰঞ্জন বসুমতাৰী সভাপতি ইউনাইটেড বডোজ অৰ্গেনাইজেশ্যন সভাপতি তেখেতো ইয়াত আহিছে। আমি একেলগে লৈ ইয়াত লোকেল MEC আৰু লোকেল MLA আমি একেলগে আহি ইয়াতে আজি লাই খুঁটা কামটো আৰম্ভ কৰা হৈছে আৰু ইয়াত পেণ্ডেল চেণ্ডেল যিকোনো কাৰ্যসূচীবিলাক আছে যিমান কাম আছে আজিৰ পৰা আৰম্ভ কৰা হ'ব। তাৰ কাৰণে মই সকলো ৰাইজক সহযোগিতা কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। লাংহিনৰ বাহিৰে কাৰ্বি আংলঙৰ দল সংগঠনত সকলো ৰাইজে যাতে সেই কনফাৰেন্সটো যাতে সুফল হয় তাৰ কাৰণে সহযোগিতা কৰিবৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু ৰাইজৰ মই আহ্বান কৰিছোঁ।